এয়া নাটকৰ অন্তিম সংকটনি বাজি উঠিছে। মই কিন্তু তোৰ এই কথাষাৰ বিৰাট ভাল পালো দেই ৰাখোনটো। তই যে কলি যে এই ভাগৰ ব্ৰেণ্ডতকে তই পাৰ্টনাৰটোক বেছি গুৰুত্ব দিয়। আৰে সেইকাৰণেতো আপোনাৰ লগত পঢ়িছো নিজৰ বুলি। হাত মিলা। বহুত ভাল পাওঁ দেই ল'ৰা। থেংক ইউ থেংক ইউ। মই পাগল তোৰ কাৰণে বহুত ভাল পাওঁ। আজি তোৰ পেট বেয়া নেকি? মইহে বেয়া থাক। কি হৈছে? কালি ৰাতি মছলা খালো বাহিৰলৈ ফুটি আছে। তই শুকান শিলৈ ফুট, ইয়াত খালি পনীয়া শিলৈ নেৰিবি। আচ্ছা আপুনি মোক কিয় সুধিলে পেট বেয়া বুলি? তোৰ এই কথা চথাবিলাক হজম নহয় নেকি? মছলা চছলা খাই দিলে কেতিয়াবা হয় নিজৰ বুলি। কথা কিয় সুধিলে? ভাল পাওঁ দেই তোক। মই মানে ক্লিয়াৰ হ'বহে লাগা সেই বস্তুটো। কথাটো এনেকুৱা, সেইদিনাখন যে মই বোৱাৰী এভাগ যে লৈ আহিছিলো। কোনদিনা? যোৱা বছৰ যে কেইদিনমান আগত যে ধুনীয়াকে বোৱাৰী এজনী মোৰ মনত নাই দেখোন। বাইকত যে মই লৈ আহিছিলো। আহা বস্তুটো খাওক না হে। দে পানী এখন। ভাল আছেতো বস্তু। চাগনা আছে দেই। মই সেই কৰোণা হোৱাৰ পৰা আজি খাইছো। বহুত দিনৰ মূৰত। মই এনে বাদ দিয়া নিচিনা এইটো। হেৰি নহয় এই লিভাৰ পৰ্ট অকণ ভাজিটো নেকি? এতিয়া এইটোৰ লগত সিদিনা যে বোৱাৰীজনী আপুনি লৈ আহিছে। ৰচোন দেই কথাটো শুন। মই যে বোৱাৰী গৰাকী যে লৈ আহিছিলো তোক যে টাৰ্ণিংটোত লগ পাইছিলো মনত পৰিছে নে? পাহৰিছো অকণ। তই যে মোলে চালি সেই লিভাৰ পৰ্টখন পটককৈ লৈ আহো নেকি বাৰু? নাই নাই ই বনাই দিব হ'ব। তই মোক মাতিছিলি মই নেমাতিলো। বল ঘৰত শুনিবি মই আইনাখন লৈ বোলো ক্ৰীম অকণমান যাওঁ চানবাৰ্ণ হৈছে মোৰ। মণিয়ে ঘপকে মোক কৈছে পানী দিলি নে ইয়াত? পানী অকণমান লৈ লওক। মণিয়ে ঘপকে মোক কৈছে পনীয়া নকৰিবি বোলে। আপুনি আজিকালি দেখোন বগা হবলৈ মন কৰা হ'ল। মই বোলো সেই টাৰ্ণিংটোৱে এই টাৰ্ণিংটো নহয়তো চাবি দেই। হয় নহয়? আচ্ছা ইয়াক লৈ পটককৈ মই লিভাৰ পৰ্টটো বনাই নে তাৰপিছত কথা পাতি থাকিম। সেইটো আধা পৰা কৰিলে নাটক বুজি নাপাম। নাই মোৰ কথাটো শুনি যা তই। তোৰ মণিক কি কলি? মই মণিবক একোৱে কোৱা নাই। এই মণিবই মোক সুধিছে সেইটা দেখিছ নি? তাৰপিছত মই ক'লো বোলো দেখিছো। মই বোলো বাইকত দেখিছো। জেগাকণৰ নাম ক'ব লাগিছে। হেৰি আমাৰ দমহা পাতিলে নহ'বগে নেকি বাৰু? এই সঁচা এইটো ভাবিলে মোৰ মাথাটো গৰম হৈ যায়। মই চাকৰি এৰি দিমগে চাগে বুজিছ। এইকেইদিন যে মোৰ বিৰাট দিগদাৰ আছে কেইটা। চৰ দিম ক'ব নোৱাৰ মোক টকা বা চৰা নালাগে মোক লাগিলে ল। তই বলচোন কি কথা লাগি থাক? শুনা তই লিভাৰ পৰ্টটো ধুনীয়াকে বনাই কাহিনীটো বাইকত যে দেখিছে মণিবক যে যা না লিভাৰ পৰ্টটো তই বচোন তই বনা সি ঠিকে কৈছে। তই ঠিকে কৈছে। এই যে টাৰ্ণিংটো তই মোক দেখিলি মোৰ সংসাৰখনত কিয় পাক এটা আনি দিলি? এতিয়া মণিয়ে মোক সন্দেহ কৰে তই গম পাৱ? কিহৰ কাৰণে মণিয়ে মোক সন্দেহ কৰিবলৈ? মোৰ ফোন এটা আহিছে। তাৰ না নালাগে উপন্যাস এখন পঢ়ি আছিলো।